হেল্ল' এভৰিৱান, কি খবৰ? ভাবিলোঁ আজি ৰাতিপুৱা মুকলি আকাশখনকে দেখাই দিওঁচোন। চাওক বাৰু কি ধুনীয়া লাগিছে। ৰাতিপুৱা ফুৰা ইমেজটোৱে বেলেগ, ইমান ধুনীয়া ঠাণ্ডা, চৰাই চিৰিকটি মাত অকণমান শুনিবলৈ পোৱা যায়। দুপৰীয়া হ'লে শুনিবলৈ নাপায়েই, গাড়ী মটৰৰ মাতহে বেছি। ভাবিলোঁ আজি ৰাতিপুৱা ফুৰিবলৈও আহিছোঁ, সেইটোকে দেখাই দিওঁচোন বোলো। নামঘৰৰ ওচৰত পালোহি আৰু মানে আৰু নাযাওঁগৈ দিয়া, আৰু নাযাওঁ আৰু এতিয়া চোতাল সাৰি মেলি অঁতাইছোঁ আৰু চোতাল সাৰি অঁতাই ল'ৰাকেইজনীয়ে ক'লে ফুৰি আহোঁগৈ বোলা বুলি ওলাই আহিলোঁ। আৰু নাযায় আৰু পানী নখচে, বৰষুণ দিছিলে, গোটেই পানীয়ে নধৰা। তথাপি ৰাস্তাটো এই ৰাস্তাটো চাওকচোন বাৰু, পানী। নাযাওঁ এইয়া আপোনালোকে ৰাতিপুৱা খোজ কাঢ়ে নাই বাৰু ক'বচোন? ৰাস্তাত ৰাতিপুৱা শুই উঠিয়ে এন্ধাৰতে। মই খালি খোজ কাঢ়িবলৈ সময় নাপাওঁ দেই, মই চোতাল সাৰি থাকোঁতে যায়ে। আমাৰ চোতালখন বৰ ডাঙৰ, পাতে বৰষুণ দিলেতো পাতে নধৰাই হৈ থাকে। অকণমান আৰু ল'ৰাজনীৰ লগত জাষ্ট এনেই ওলাই আহিছিলোঁ। এতিয়া গৈ আছোঁ আৰু পাবহি হ'ল। ঠিক আছে, আপোনালোকে খালি কমেণ্ট কৰি জনাব দেই, মুকলি আকাশৰ তলত কেনেকুৱা লাগে আপোনালোকক।